Assam Music and Film Institute আৰু My Studio presents আৰু মই বিশেষকৈ ইনিচিয়েটিভ লৈছোঁ সাবুৱা আইডল এক দ্য ৰিয়েল টেলেণ্ট ৰিয়েলিটি শ্ব' হ'ব আৰু যি ৰিয়েলিটি শ্ব'য়ে বিভিন্ন ক্ষেত্ৰখনৰ লগত থকা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যিসকল প্ৰতিভা আছে গান নাচ অভিনয় যিকোনো প্ৰতিভা আছে তেওঁলোকে এই সাবুৱা আইডলত অংশগ্ৰহণ কৰিব পাৰিব বয়সৰ তেনেকৈ নিৰ্দিষ্ট কোনো সীমাবদ্ধ নাই যদিও আমি মিনিমাম আমাৰ 6 years হ'লে ভাল হ'ব 6 বছৰ বা 7 বছৰ তাৰ ওপৰ হ'ব লাগিব আৰু আপোনালোকে আহক অংশগ্ৰহণ কৰক সাবুৱা আইডলত অংশগ্ৰহণ কৰক আৰু এয়া এক মেগা ৰিয়েলিটি শ্ব' হয় মহা আয়োজন কৰিছোঁ আমি আৰু যিগৰাকী সাবুৱা আইডল হ'ব তেওঁক আমি উৎকৃষ্ট সন্মান দিয়া হ'ব বিশেষ সন্মান দিয়া হ'ব সাবুৱা আইডল নাম দিয়া হ'ব তাৰ উপৰিও তেখেতক ভালকৈ পুৰস্কৃত কৰা হ'ব আৰু আমি এই সাবুৱা আইডল যিগৰাকী হ'ব তেওঁক আমি অসম আইডললৈ ডাইৰেক্ট আমি এণ্ট্ৰি কৰাম যিহেতু এই সাবুৱা আইডল গৈ কিনে এটা সময়ত অসম আইডল হ'ব বিভিন্ন অঞ্চলত হ'ব বিভিন্ন ঠাইত হ'ব ইয়াৰ অডিশ্যনছখিনি আমি সোনকালে আৰম্ভ কৰিম আপোনালোকে ইতিমধ্যে আমাৰ সাবুৱাৰ কাৰ্যালয়ৰ পৰা বা বিভিন্ন ঠাইৰ পৰা কণ্টেক্ট নাম্বাৰ আছে অডিশ্যনছ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকে ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি আমাক দিব লাগিব এইখিনিয়ে মূল কথা সাবুৱা আইডললৈ আহক সকলোৱে আমি সাবুৱা অঞ্চলৰ প্ৰায় 7খনমান ঠাই আমি কৈছোঁ অলৰেডি যে সাবুৱা বৰুৱাহোলা আছে ৰহমৰীয়া আছে পানীতোলা আছে আমাৰ গুইজান আছে এইফালে ডিকম আছে সাবুৱা মূল মেইন টাউন আছে আমি কোনোবা এখন বাগান আছে আমি তেনেকৈ 6-7 ঠাইমানত আমি অডিশ্যনছ কৰিম আৰু সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ পিছত আমি মাজুলীত যাম মাজুলী আইডল পাতিম তাৰপিছত শদিয়াত যাম শদিয়া আইডল পাতিম তেনেকৈ আমি উজনি অসমৰ পৰা আমি নামনি অসমৰ ধুবুৰীটো আমি গৈ পাতিম এনেকুৱা ধৰণৰ অসমৰ প্ৰায় 25 জেগাত আমি এই আইডল পাতিম তাৰপিছত সেই 20-25 জেগাৰ পৰা আমি আইডলখিনিক একেলগ কৰি অসম আইডল কৰিম তাতোতকৈ এটা ডাঙৰ অসমৰ ইতিহাসত এটা প্ৰথমটো ডাঙৰ এটা ৰিয়েলিটি শ্ব' হ'ব আৰু আমি যিহেতু সাংস্কৃতিক লগত জড়িত মানুহ আমি সাংস্কৃতিক কৰ্ম আমি সদায় কৰি যাম আৰু এইখিনি মূল কথা ইয়াত কোনো ধৰণৰ ৰাজনীতি কথা নাহে আমি সম্পূৰ্ণ ইয়াত আমি সাংস্কৃতিক কৰ্মী হিচাপে আমি আহিছোঁ আৰু ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে সকলোৰে কাৰণে মুকলি আছে সেউজীয়া সেউজীয়া চৌদিশে সেউজীয়া নানা ৰঙী সপোনে নাচে চাহ গছৰ আৰে আৰে প্রথমে সাহরুয়া গৌরবে নাম পালে সাবুয়া ঐতিহাসে কয় সাবুয়ার কথা জাতি জনগোষ্ঠীর আছে একতা ব্রিটিশে প্রথমে সাহরুয়া গৌরবে নাম পালে সাবুয়া ইতিহাসে কয় সাবুয়ার কথা জাতি জনগোষ্ঠীর আছে একতা সবে মিলি পাতোয়া সমন্বয়ৰ মিলন মেলা সবে মিলি পাতোয়া সমন্বয়ৰে মিলন মেলা প্রতিভাই নাচে গানে মুখরিত করিব এই ধৰা মুখরিত করিব এই ধৰা সাবুৱাক উজ্বলাই অসমলৈ আনিব
প্ৰভাতী পুৱা জোনাকী জোনাকী জীৱন জেউতি ৰূপোৱালী চাবুৱা